खुलुमबाय स्टुडिअ दङ आं राजीब बसुमतारी रायजोनि हाग्रा बिफाननि मन्त्रि जयन्त मल्ल बर' बिथांनि गोख्रों एक्सन एबा गोख्रों थांखि लानायखौ मदद होदों बिटिसिनि एमसिएलए राकेश ब्रह्म बिथाङा जेरैबायदि आसाम सरकारनिफ्राय एबा रायजोनि मन्त्रि जयन्त मल्ल बर' बिथाङा माखासे ओनसोलाव इलिगेलै दंफांनि जुदि मिल दङ अब्लानिया नोंथांमोना फोरमायहर होननानै मोनसे जानबुं नाम्बार होनाय जादों बेखौबो मदद होदों राकेश ब्रह्म बिथाङा मन्त्रि जयन्त मल्ल बरुवानि गोख्रों थांखि आरो एक्सन लानायखौ मदद होदों एमसिएलए राकेश ब्रह्म बिथाङा आरो बे समाव नोंथांमोना नुनानै मोनदों दि मोनसे समाव जेब्ला बिटिसिनि मावफुं सोद्रोमामोन राकेश ब्रह्म बिथाङा अब्लानिया हाग्रा बिफानखौ रैखाथि होनो थाखाय बिथाङा हाग्रा बिफाननि मावफुं सोद्रोमा नङाब्लाबो बिथाङा हाग्रा बिफानखौ रैखाथि होनो थाखाय लोगोसे गोबां बाला अन्थाइ रोगानाय डाम्पारफोरखौ सालान चेक खालामदोंमोन बेफोरबायदि बाथ्राखौबो फिन आरोबाव मख'फिनदों राकेश ब्रह्म बिथाङा आयेननि बेरेखा दंफां मिल दंब्ला खौरां हरनो होदों 9435204444 जानबुं नङाव आरो बे जानबुं नङावबो मदद हरनो हागोन होननानै बे समाव फिन बुंबावदों राकेश ब्रह्म बिथाङा आरो बिथाङाबो बेफोरबायदि जुदि थारैनो इलिगेलै एबा आयेननि बेरेखायै दंफां मिल दङब्ला राकेश ब्रह्म बिथाङाबो जयन्त मल्ल बरुवा बिथांनि फोसावनाय जानबुं नङाव फोरमाय हरगोन होननानै बिथाङा मिजिं थिदों बे समाव फिन फोरमायबावदि थांनाय 5 बोसोराव जेब्ला राकेश ब्रह्म बिथाङा मावफुं सोद्रोमामोन अब्लानिया बिथाङा बाला अन्थाइ रोगानाय आयेननि बेरेखायै बाला अन्थाइ रोगानाय जा डाम्पार ट्रेक्टर बेफोरखौ गोख्रों सिग्रोमनानै सालान नागिरदोंमोन बेफोरबायदि बाथ्राखौ आरोबाव फिन दायो फोरमायबावनानै जयन्त मल्ल बरुवा बिथाङा जाबायदि रेभिनिउ लाबोनायनि बाथ्रा बुंदों बेखौ मदद होदों थारैनो बेयो मोनसे गोग्गाथाव आरो जोबोर साबायखर जानाय बाथ्रा होननानै बुंथिदों राकेश ब्रह्म बिथाङा অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ কেবিনেট মিনিষ্টাৰ আমাৰ সন্মানীয় শ্ৰী জয়ন্ত মল্ল ডাঙৰীয়াৰ এইকেইদিন যি এটা শলাগ ল'বলগীয়া যি এটা কাৰ্যসূচী বা যি এটা কাম সেইটো হ'ল ফৰেষ্ট ডিপাৰ্টমেণ্টক লৈ যি অসম চৰকাৰৰ ৰেভিনিউ কালেকশ্যন তথা আমাৰ অঞ্চলসমূহত আমাৰ বুলি ক'লে আমি বিটিআৰ অঞ্চলৰ কথাটো সোমাই গ'ল গতিকে বিটিআৰ অঞ্চলৰ হৈ থকা যি আনলিগেল মানে টিম্বাৰ মিলসমূহ আছে বা আমাৰ কোৱাৰীসমূহৰ পৰা ৰেভিনিউ যি মানে চুৰি হৈ আছে সঁচাকৈ তাৰ ওপৰত যি পদক্ষেপ এটা লৈছে এটা অনলাইন নাম্বাৰ দি পেলাই আমাৰ জনসাধাৰণে তেনেধৰণৰ কাম যদি চকুত পৰে তৎকালীনভাৱে খবৰ দিব লাগে সেইটো সঁচাকৈ খুব সুন্দৰ এটা পদক্ষেপ মই এই কাৰণে আজি আমাৰ অসমবাসী ৰাইজৰ আগত এই কথাটো আনিছোঁ কাৰণ মই যেতিয়া বিটিআৰৰ EM আছিলোঁ 5টা বছৰ মই যি ডিপাৰ্টমেণ্টসমূহ চাইছিলোঁ মোৰ ডিপাৰ্টমেণ্টৰ বাদেও মই বহুত টাইম PWD ডিপাৰ্টমেণ্টৰ অফিচাৰসমূহক ৰাস্তাত মানে ট্ৰেকত আনাৰ কাৰণে বা সঠিক দিগত কাম কৰাৰ কাৰণে কাৰাপশ্যন ফ্ৰী কৰাৰ কাৰণে আৰু বিশেষ কৰি এডুকেশ্যন ইনষ্টিটিউটসমূহত যি ইনৰেগুলাৰ মানে মাষ্টাৰৰ এটেণ্ডেঞ্চ এইসমূহক ঠিক কৰাৰ কাৰণে মই বহুত মানে এক্সট্ৰিমলি চেষ্টা কৰিছিলোঁ আমাৰ বিটিআৰবাসী ৰাইজে জানে আৰু এই যোনটো এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা সঁচাকৈ বিটিআৰ অঞ্চলত আমাৰ ফৰেষ্টত বহুতখিনি ৰেভিনিউ কালেকশ্যন হোৱাৰ চৰকাৰীভাৱে কালেকশ্যন কৰাৰ সুবিধা আছে কিন্তু আমাৰ সময়তো যিমানে আমি চেষ্টা কৰিছিলোঁ
আমাৰ বিষয়া আমলাসকলে, মই খালি ফৰেষ্টত ডিপাৰ্টমেণ্টত কোৱা নাই, সকলো মানে ডিপাৰ্টমেণ্টতে মেক্সিমাম অফিচাৰসকলে, মিনিমাম নহয় মেক্সিমাম, ছেক্ৰেটেৰীৰ পৰা ডাইৰেক্টৰলৈ, ডাইৰেক্টৰৰ পৰা তলৰ লেভেলৰ অফিচাৰলৈ ক'ৰবাত নহয় ক'ৰবাত যি গভমেণ্ট জব, সেই গভমেণ্ট জবটো আজিৰ দিনত তেখেতসকলৰ জীয়াই থকা এটা পদ বুলি তেখেতসকলে গ্ৰহণ কৰিছে। আৰু এই কাৰণেই মই বহুত সময় 5টা বছৰ এই বিষয়া আমলাসকলৰ লগত কেতিয়াও মানে চব ডিল নকৰিলোঁ। কুৱেৰীৰ পৰা গৈ থকা ডাম্পাৰকো যদিও মই পদবী হিচাপে এই কাম কৰিবলৈ নোৱাৰোঁ, তথাপিও চকুৰ সামনাত এই 2 নম্বৰী কামসমূহ হোৱাৰ কাৰণে মই ক'ৰবাৰ গাড়ী ৰখাই পেলাই হ'লেও চালান চেক কৰিছিলোঁ। বহুত মানে টিম্বাৰ যি মানে ইনলিগেলি টিম্বাৰ কাটিং মেচিন প্লেচ কৰিছে, মই চিজ কৰাৰ প্ৰচেষ্টা কৰিছিলোঁ। তো মই জয়ন্ত মল্ল ডাঙৰীয়াক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি যোনটো নাম্বাৰ ফ্লাছ আউট কৰিছে, আমি সকলো বিটিয়াৰবাসী ৰাইজ বা অসমবাসী ৰাইজে পাইছে। নিশ্চয় সকলোৱে এই ফোন নম্বৰত ফোন কৰি ইনলিগেল এক্টিভিটি ফৰেষ্টৰ হৈ থকাটো জনাব মই